guys, welcome back to my YouTube channel. তো আজি যেটো গানৰ ওপৰত ৰিয়েক্ট কৰিবলৈ লৈছো আমি তো সেই গানটো হৈছে ৰাজবীৰৰ মাফ এই সংটোৰ ওপৰত আমি ৰিয়েক্ট কৰিম আজি তো আশা কৰো সকলোৱে ভালে পাব ভিডিওটো চাই থাকক তো guys let's go राजबीर माने पूरा एमसी स्टैन और तुम तक फॉलो करे माने एमसी स्टैन तो চিনি পায় বলে সে এমসি স্ট্যান তো এজন ইন্ডিয়ান র্যাপ আর্টিস্ট হয় তো সেটা গরা মোক সৰু বয়সতে কৰিলো মই পাপ মোৰ হোমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত আগে কিনো পাৰা যদি কৰা মোক সৰু বয়সতে দেখিলো মই খাপ মোৰ হোমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত আগে কিনো হেট কৰা মোক কিবা ৰিজন এটা দিয়া মোৰ পৃথিৱীখন চাবলৈ এক ৰিজন এটা দিয়া ডাইনিং টেবুল এখন নাছিল ঘৰত বহিবলৈ ভিৰা আজি ঘৰত মাংস কালি গৰম পানী আৰু চিৰা এঞ্জেল প্ৰিয়া খেলিবলৈ নাপালো মই চুইচ টিপা মোবাইলটো নেট কৰিবলৈ নাপালো মই ধৰিবলৈ নাপালো মই বেয়া বেয়া কামবোৰ বেয়া বেয়া গান বাবে বেয়া বেয়া নামবোৰ মৰিগাঁও জিলা ঘৰ থাকো মই মিলনবোৰ ভাৱনা বেলেগবোৰ নিমিলে কোনোচোন মৰ্ণিং চকু খোলে গালিবোৰ শুনিচোন গালি দি গান গালে মাৰিছে তালিচোন হাঁহিছো আজি মই তো গাইছ এইটো ফেক্টছ হয় তো ৰাজবীৰে কৈছে যে গালি দি গান গালে গানটো মানে হিট হৈ যায় তো এইটো কথা একদম ফেক্টছ হয় তো চাব আজিকালি কি হৈছে কিছুমান গানত স্লেং ইউজ কৰিবলৈ সেইবোৰ গান হিট হৈ যায় কিন্তু যিবোৰ গান মানে ভাল সেইবোৰ কিন্তু কোনোৱে নাচায় তো এইটো গান একদম ফেক্টছ গালি দি গান গালে মাৰিছে তালিচোন হাঁহিছো আজি মই নিজৰে ওপৰত দীঘল মোৰ চুলি মোক নিদিয়ে কবৰত শুবলে চুবলে সপোন মোৰ আছিলে আকাশত মানুহবোৰ কনফিউজ হয় হিন্দু নে মুছলিম মই মুখৰ পৰা যেতিয়া অসমীয়া ভাষা কয় ফ্ৰেণ্ডৰ বাইক আছিল মোৰো এখন থাকা হয় তই বুজি পালি হয় মোৰ জেগাত থকা হয় চেকা হয় গাড়ীটোক চলাইছে কোনোবাই অকলে কৰো চব কাৰো হেল্প লোৱা মোৰ দৰে হ'ব বিচাৰো বা দুৱাই নাই কাৰণ তোৰ লগত মা বাপেকৰ দুৱাই নাই পাৰা যদি কৰা গাইছ এইটো কথা একদম ফেক্টছ হয় যে আপুনি কিবা এটা কৰিবলৈ হ'লে প্ৰথমে আপোনাৰ মা দেউতাৰ পৰা মানে মা দেউতাৰ হেৰি পাব লাগিব ন সহায় পাব লাগিব তেতিয়া আপুনি কিবা এটা কাম কৰিব পাৰিব তো সেইটোকে কৈছে ৰাজবীৰে মোক নিদিয়ে কবৰত শুবলে চুবলে সপোন মোৰ আছিলে আকাশত মানুহবোৰ কনফিউজ হয় হিন্দু নে মুছলিম মই মুখৰ পৰা যেতিয়া অসমীয়া ভাষা কয় ফ্ৰেণ্ডৰ বাইক আছিল মোৰো এখন থাকা হয় তই বুজি পালি হয় মোৰ জেগাত থকা হয় চেকা হয় গাড়ীটোক চলাইছে কোনোবাই অকলে কৰো চব কাৰো হেল্প লোৱা মোৰ দৰে হ'ব বিচাৰো বা দুৱাই নাই কাৰণ তোৰ লগত মা বাপেকৰ দুৱাই নাই পাৰা যদি কৰা মোক সৰু বয়সতে কৰিলো মই পাপ মোৰ হোমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত আগে কিনো পাৰা যদি কৰা মোক সৰু বয়সতে দেখিলো মই খাপ মোৰ হোমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত আগে কিনো বহুতে মোক মোৰ ষ্টাইল বোলে চপৰি এমচি ষ্টেট ঘৰত আৰু ঘৰত কৰো কপি ক্লাছত এবাৰ ডান্স কৰো মই ৰেপ আছো মোৰ হবি নালাগে তহঁতৰ ৰেপ চিন মই অকলে আছো মই হেপি ৰেপ কৰো মই যেনেকে তেনেকে ৰেপ হ'ল মোৰ হাৰ্টবিট কেপ খেলো মই দিবলৈ এবাৰ বহি চাবৰ ভেক্সিন নিজৰ বন্টি বন্টি আৰু বেলেগৰ বনি চেক্সি টিকটক চোন বেণ্ডল এতিয়া পিন্ধি আছো মেক্সি অকলে মই থাকো কাৰণ আজিকালি ফেক হয় অলপমান মেলোডি গান নিজকে ট্ৰেক হয় গাড় জাগে বেয়া হ'ব কথা বুদ্ধি বেক হয় টনি কাকৰ ফেভৰেট তোৰ আচ্ছা তুমি কে হয় গাইছ ইয়াৰ মাজত টনি কাকৰ একদম পুৰা সোমোৱাই দিছে মানে তো কেইদিনমান ধৰি আপোনালোকে গম পাইছে টনি কাকৰ তেওঁ মানে গানক লৈ বহুত বিতৰ্কৰ মাজত সোমাই পৰিছিল তো এইটো মজা দিছে
মোক কয় তই গালি দি গান কিয় গাও না মাঝি ঘৰৰ পাচলি দি কল ৰেপ কিয় গাও মুছলিম ঘৰৰ পৰা এনি টাইম তো ভাং কিয় গাও 2-3টা শ্বট মাৰি চাইডত গ'ল লাইন কিয় মই ক'লো গালিবোৰ শিকো মোৰ গলিৰ পৰা ইয়াত চবে জানে গালি নাজানে গলি বা চলে ইয়াত টিপছ সহি নকবি চহি মাৰ কাফিৰৰ নিচিনা চুলি এক তলি মাৰ দিও মই ৰেপ কৰোঁ এইবোৰ কথা বাদ দি অকলে মই থাকো কাৰণ চবকে লাগে শক্তি কাউতালি কৰি কৰি যাম এদিন ৰবকি চিনত যদি ইউনিটি নাই যাই পেলাই লাভ কি পাৰা যদি কৰা মোক মাফ সৰু বয়সতে কৰিলো মই পাপ মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকি কিনো লাভ পাৰা যদি কৰা মোক মাফ সৰু বয়সতে দেখিলো মই খাপ মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকি কিনো লাভ তো গাইজ গানটো পূৰা শেষ হৈ গ'ল শুনিব মানে গৈছিল পূৰা তো গানটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো নেক্সট আৰু কি ভিডিঅ'ত আপোনালোকৰ ৰিয়েকশ্যন লাগে সেইটো কমেণ্ট কৰি জনাব পাৰে তো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব